নিদিলা ই কচু শাকত বিলাহী টেঙা চাইছিলো এই গামোচাৰ বাচনি মাজে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল বসুমতাৰী। আপোনালোকক মোৰ ভাল মানুহ বিচাৰি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত হৈছোঁহি আমাৰ দদাইহঁতৰ ঘৰত, চৰাইদেউ জিলাৰ বেঙেনাবাৰী অঞ্চলৰ দোলাখৰীয়া গাঁৱত। আমাৰ দদাইদেউৰ নাম হৈছে অনিল বসুমতাৰী। তেখেতৰ ঢোলৰ বহুতো প্ৰতিভা আছে। তেখেতৰ পৰা আজি তেখেতৰ নিজৰ বিষয়ে অলপ জানিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। মানুহ বিচাৰো ইয়াত ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ ধন্যবাদ জনাইছোঁ। আৰু লগতে ইউটিউব চেনেল ভাল মানুহ বিচাৰো চেনেলৰ যি মুখ্য শ্ৰী ৰাহুল বসুমতাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, মই ঢোল বজাওঁ। সকলোৱে আমাৰ গাঁৱত সকলোৱে জানে মই ঢোল বজাওঁ। কথা হ'ল কি, মানে আমাৰ যিটো মোৰ পৰিস্থিতি, আমি হ'লোঁ দৰিদ্ৰ পৰিয়ালৰ লোক। আমাৰ কোনো টকা পইচা ইত্যাদি কৰি আমাৰ খুব অসুবিধা হয়। সেয়েহে আজিৰ দিনত ঢোল বজাবলৈ হ'লে এটা ঢোলৰ দামটো বহুত আছে। সেইটো কাৰণে আমি বৰ্তমান এতিয়া মোৰ ওচৰত ঢোলো নাই। মই তেনেকুৱা ঢোল আগতে বজাইছিলোঁ, সৰু কালৰ পৰাই মই ঢোল বজাওঁ। সৰু কালত কথা হ'ল কি, পৰিৱেশ এটা পাইছিলোঁ। আমাৰ খেলত বিহু গাইছোঁ। আগৰ যিটো নেকি আমাৰ বিহুৰ ইয়াক ক'বলৈ গ'লে বিহুৰ আমাৰ অসমীয়া সংস্কৃতিৰ যিটো ৰঙালী বিহু, এই ৰঙালী বিহুটো আমাৰ সঁচাকৈ বহুত আকৰ্ষণীয় আছিলে। আজিৰ দিনততো আজিকালি বিহুবিলাক আমাৰ টাউনমুখী হ'ল। গাঁৱততো তেনেই বিহু নাইকিয়াই হৈ গৈছে। সেয়েহে সমূহ ৰাইজক কওঁ, আমাৰ জাতীয় কৃষ্টিটো আমাৰ ৰঙালী বিহুক আমাৰ গাঁৱতো জীয়াই ৰখাৰ প্ৰয়াস কৰে। আৰু সেইকাৰণেই মই আজি পৰ্যন্ত মোৰ সৰু ল'ৰাবিলাকক মই ঢোল শিকাই থাকোঁ, ঢোল শিকাইছোঁ। যোৱা বছৰো শিকাইছোঁ, তাৰ আগৰ বছৰো শিকাইছোঁ। প্ৰায় 10-20জনমান ল'ৰাক মই ঢোল শিকাই আছোঁ। আৰু এতিয়া এই মাহতে আকৌ মোৰ ওচৰলৈ আহিব। কিন্তু এটা কথা খুব দুখৰে ক'ব লাগিব, মোৰ ওচৰত মোৰ নিজৰ ঢোল নাই। সেই হেতুকে মই অলপমান বেয়া লাগে আৰু। কাৰণ নিজৰ এটা ঢোল যদি নাথাকে শিকাবলৈ অলপ জটিল হয়। তথাপিতো প্ৰত্যেকে নিজৰ ঢোল লৈ আহে, তেখেতলোকক মই শিকাওঁ। তেনেকৈ কৰি আছোঁ আৰু কামবিলাক। বহুত ভাল লাগিল খুৰাক লগ পাই। খুৰাই অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিছে। খুৰাই এতিয়া আপুনিতো ঢোল বজায়, আপুনি ল'ৰাকতো শিকায়েই। আপোনাৰতো নিজৰ পুত্ৰ আছে। হয়, আছে। নিজৰ পুত্ৰই আপোনাৰ ওজা জানে? জানে। মই মোৰ ল'ৰাক মই ওজা শিকালোঁ। এতিয়াতো পঢ়া-শুনা পাইছে। হয়। ল'ৰা আহিবনে? আহিব। আহিয়ে থাকে। ওচৰৰ ল'ৰাবিলাকতো মই শিকাই থাকোঁ, মোৰ ভতিজাবিলাক, মোৰ নাতিবিলাক। আপোনাক ঢোল শিকোৱা গুৰুজনৰ নাম ক'ব নেকি? মোৰ গুৰু হ'ল, এনে মই বিহুৰ ঢোল যিটো নেকি আমাৰ ঘৰতে মই শিকিছোঁ। আমাৰ ককাইদেউহঁতে ঢোল জানেতো, তেনেকৈ মই শিকিছোঁ। আৰু মোৰ গুৰু, মোৰ ঢুলীয়াৰ যিটো মোৰ ওজাৰ যিটো ঢোলৰ ওজা, সেইটো মোৰ হ'ল গুৰু শ্ৰী নাগেশ চুইগাৰী। এতিয়াও আছে তেখেতে। মই যাওঁ, তেখেতৰ ঘৰতো যাওঁ, মোৰ ঘৰতো আহে নাগেশ চুইগাৰী। মই জনামতেতো আপুনি বহুতো জেগাত ঢোল বজাইছে। আজিকালি ঢোল বজোৱাটো কিয় কমাই দিলে? আগতে বহুত জেগাত ঢোল বজাইছোঁ, তুমি ঠিকেই কথা কৈছা। আগতে মই মোৰ এতিয়া খুব দুখেৰে ক'ব লাগিব এতিয়া, আজিকালি মোৰ এতিয়া চকুৰ দৃষ্টিটো অলপ কম হৈ গ'ল। সেইটো কাৰণে মই আজিকালি অলপ ঢোল বজোৱাত তেনেকৈ মই আজি 10-15 বছৰ হ'ল মই তেনেকৈ বিশেষ ক'তো কিবা প্ৰগ্ৰাম মই লোৱা নাই, আৰু মই বজোৱাও নাই। আগতে বহুত প্ৰগ্ৰাম মাৰিলোঁ, যেতিয়া মোৰ তেতিয়া চকু ঠিক আছিলে। মোৰ যিটো দৃষ্টিশক্তি, মোৰ এই দৃষ্টিশক্তিটো ভাল আছিলে। তেতিয়া মই বহুত ষ্টেজ প্ৰগ্ৰাম মাৰিছোঁ। আজিৰ দিনৰ ল'ৰাইতো মোক চিনি নাপায়, মই যে ঢুলীয়া হয়, মই যে এজন ওজা বজাওঁ।
মোক আজিৰ দিনৰ ল'ৰাই মানে মোক বিশেষ নাজানে আজি 15-20 বছৰ আগৰ যিখিনি মানুহ সেইবিলাকে মোক মই য'ত বজাইছোঁ তাৰ মানুহবিলাকে মোক চিনি পায় বিভিন্ন জেগাত মোক চিনি পায় মোক গহীন বুলিও জনায় জনাজাত মোক গহীন বুলিও চিনি পায় বহুতে গহীন ওজা বা অনিল বসুমতাৰী ওজা বুলি জানে বহু জেগাত মই তেনেকৈ ঢোল বজাই আহিছোঁ এতিয়া কথা হ'ল কি মোৰ দৃষ্টিশক্তিটো কম হৈ আহিছেতো আৰু এতিয়া মই মানে এতিয়া অকলো মই যাব নোৱাৰোঁ আজিকালি অকলেতো যাবই নোৱাৰোঁ ক'ৰবাত প্ৰগ্ৰাম হ'লে মই যদি কোনোবাই যদি মোক লৈ যায় তেনেকৈ গৈ মানে আৰু এটা কথা দেই মোৰ ঢোল বজোৱা কথাটো আৰু মোৰ বিশেষকৈ মোৰ তালুৱা নাই মোৰ লগত এজন সহপাঠী লাগেতো সেই সহপাঠী মোৰ নাই মই আগৰ পৰাই মোৰ তেনেকুৱা বিশেষ তালুৱা নাই মই ঘপককৈ ক'ৰবাত প্ৰগ্ৰেম মাৰিব গ'লোঁ সেই প্ৰগ্ৰেমতে মই এজন মোৰ তালুৱা বনাই লওঁ লগালগ কুইক মানে তেনেকুৱাকৈ মই প্ৰগ্ৰেম মাৰিছোঁ বিভিন্ন জেগাত আকৌ মোৰ ওচৰতে আছে মোৰ লগৰবিলাকো মই কওঁ আৰু আজি আমুকত বোলে প্ৰগ্ৰাম আছে তই মোক তালটো বজাই দিবিচোন মইতো সেই মুহূৰ্তত মই মানে মোৰ লগৰজনক মই শিকাই লওঁ আৰু তই এইটো গাবি মই এইটো গাম সেই তেনেকৈ কৰি অকল তালটো তই বজাই গ'লে হ'ব এই তেনেকৈ মই প্ৰগ্ৰাম মাৰিছিলোঁ তেনেকৈ প্ৰগ্ৰেম মাৰোঁ আৰু বিশেষ মোৰ কোনো মানে মোৰ তালুৱা বা কিবা নাই মই অকলেহে ঢোল বজাওঁ মানে বিশেষ সেইটোৱে কথা আপোনাৰতো চকুৰ ৰশ্মিটো কমি আহিছে কমি আহিছে চকুৰ ৰশ্মিটো কমা কাৰণটো কি কাৰণটো মইতো কেনেকৈ ক'ম কাৰণটো গম নাপাম এইটো মই দেখিছোঁ দেখুৱাইছোঁ বহুত জেগাত মই মানে মোৰ চকুৰ অসুখৰ কাৰণে মই বহুত জেগাত দেখুৱাইছোঁ মই তিনিচুকীয়াতো দেখুৱাইছোঁ এফালে যোৰহাটত দেখুৱাইছোঁ ডিব্ৰুগড়তো দেখুৱাইছোঁ তেনেকুৱা তিনিচুকীয়াতো এবাৰ যাওঁতে মই এবাৰ দেখুৱাবলৈ গৈছিলোঁ মোৰ মামা ল'ৰা আছিলে এতিয়া মোৰ মামা ল'ৰাজন নাই বাৰু ঢুকালে মই মামাৰ ল'ৰাৰ লগত মোক মানে তেখেতে লৈ গৈছে আৰু এই কি কয় আপোনাৰ তিনিচুকীয়া এইটো চকু চিকিৎসাৰ অকল মানে তাত চকুহে চাই আৰু বিশেষ নহয় নামটো মই পাহৰি গৈছোঁ দেই তিনিচুকীয়া কি নাম আছিলে চকু চিকিৎসা মেডিকেলখনৰ নামটো পাহৰি গৈছোঁ তাতে লৈ গৈছে লৈ যোৱাৰ পৰা মই মানে কি হ'ল গৈ মই গাড়ীৰ পৰা নামিছোঁ নামি মই তেতিয়া মই ক্লাছ 6ত আছিলোঁ মই জোতা পিন্ধি আছোঁ তাৰপিছত যিটোত নেকি তিনিচুকীয়াৰ এইটো যিটো ষ্টেচন বাছ ষ্টেণ্ড তাত মানে এডোখৰি জেগাত মানে বোকা আছে চিধা মই দৰ্জাৰ পৰা নামি মই বোকাত একদম ভৰিটো দি দিলোঁ ভৰি দি মোৰ একদম জোতাৰ ইমানটো সোমাই গ'ল পূৰা সোমাই গ'লোঁ তাৰপিছতে আৰু কি কৰিব আৰু সোমাই যোৱাৰ পিছতে আৰু এই চাফ চিকুণ কৰি অলপ বিজি আছে আৰু তেনেকৈ গুচি গৈছোঁ আৰু মেডিকেল গ'লোঁ গৈ মোক ডক্টৰেতো দেখা নাই এই যে ক'ৰবাত সোমাই আহিছে বা কিবা আহিছে মোক চোৱা নাই লক্ষ্য কৰা নাই মানে তাৰপিছতে চকু দেখুৱালোঁ চকু দেখুৱাৰ পিছত তেখেতে ক'লে নাই ঠিকে আছে তেখেতৰ চকু তাৰপিছত তেখেতক কৈছে মই পিছতহে গম পাইছোঁ তাৰমানে তেখেতে কৈছে যে পঢ়িবলৈ কি মন নকৰে নেকি ল'ৰাজনে গাড়ীত বাছত যোৱা মানুহবিলাকক ধৰিব পাৰে নে সুধিছে মানে সেইবিলাক লক্ষ্য কৰিবা এই পঢ়িবলৈ মন নকৰে হ'বা সেইটো কাৰণে চকুটো বেয়া বুলি কৈছে তাৰপিছতে সেনেকৈ ডক্টৰে তাক ক'লে কোৱাৰ পিছত মোক আহি কৈছে ভাইটি বোলে এনেকুৱাহে ক'লে ডক্টৰে তোমাৰ চকুটো বোলে ভালেই তুমি বোলে মিছা কৈছা মই কৈছোঁ দাদা চাওক আপুনি মই মিছা যদি কওঁ আজি মই বেঙেনাবাৰীৰ পৰা মই তিনিচুকীয়ালৈ মই চকুক দেখাবলৈ কিয় যাম মোৰ পইচাবিলাক এনেই ওলাইছে মই নিজে মোৰ নিজৰ ইনকম কৰিছোঁ মই নিজেই লৈ গৈছোঁ মই মোৰ দাদাজনক মোৰ পইচাৰে গৈছোঁ আৰু তেতিয়া তেনেকৈ গৈ মেলি দেখুৱাইছোঁ যদি মই এনেই কওঁ মই যদি মিছা কথাই কৈছোঁ মই কিয় মোৰ পইচা খৰচ কৰি কিনি মই যাম বহুত মানে কষ্টৰে চলিছিলোঁ আৰু তেতিয়া তেনেকুৱা নিজৰ পইচা দিয়ে মই চকু দেখুৱাইছিলোঁ এই আপোনাৰ চকুৰ অসুখটো 6ৰ পৰাই হৈছে ক্লাছ 6-7ৰ পৰা এনেকৈ হৈ আছে ক্ৰমান্বয়ে তেতিয়া অলপ ভাল আছিলে আৰু এতিয়া ক্ৰমান্বয়ে মানে বেছি নেদেখা হৈ গৈছোঁ আৰু তেনেকুৱা হৈছে আপুনি দিনত দেখেনে ৰ'দত বেছি ডিষ্টাৰ্ব দিয়ে ৰ'দৰ নিশা অলপ মুকলি লাগে হ'লেও বাৰু নেদেখা বস্তুটো আৰু ধোঁৱাটো থাকেই ধুঁৱলি কুঁৱলীটো থাকেই এইটো কথা আপুনিতো ঢোল বাদক হয় আপুনিতো ঢোল বজালেতো গানটোতো জানিবই অলপ হ'লে নাই ঢোলৰ যিবিলাক মালি তাহাঁতে এইবিলাকতো আৰু কণ্ঠই লাগিব কণ্ঠৰ দি গাব লাগিব না আমি গাওঁ বহুত তেনেকুৱা গাওঁ এতিয়া ঠিক
মঘাই নাই আজি অসমতে মিথুন নাই আজি অসমতে ৰঙৰে ৰগৰ নাই একিয়া আজি সমাজতে সেইটো অলপমান গাই দিব পাৰিব নেকি আমাৰ দৰ্শকক গাই দিব পাৰিছো এনে কথাৰে মই কৈছো মোৰ এতিয়া ঢোলো নাইতো এতিয়া ঢোল চোল হলে সুৰ দি গালে ভাল লাগে নহয় জানো গতিকে তথাপিতো মই মুখেৰে গাইছো এ মঘাই নাই আজি অসমতে মিথুন নাই আজি অসমতে ৰঙৰে ৰগৰ নাই একিয়া মোৰ আজি সমাজতে মোৰ আজি সমাজতে ঠিক তেনেধৰণে মই আজি যিটো চৰকাৰ চলি আছে আমাৰ বিজেপি চৰকাৰ এই বিজেপি চৰকাৰৰ চলি থকা তেনেকুৱাকে মই এটা মানে বনাইছো গীত বনাইছো ভাৰতত বিজেপি অসমত বিজেপি প্ৰত্যেক পাকঘৰত সোমাইছে লক্ষী চিৰ যুগমীয়া হৈ থাকিব আমাৰ বিজেপি চিৰ যুগমীয়া হৈ থাকিব আমাৰ বিজেপি তেনেকুৱা মানে গাইছো আপুনিতো এতিয়াতো এইটো হেৰিটো গালে আপুনি এতিয়া আমাৰ বিজেপি চৰকাৰৰ গানটো গালে হয় আৰু এই লক্ষী সোমোৱা কথাটো যে ঠিকে ঠিকে অৰ্থটো অলপ বুজাই হ'ব নিশ্চয় বুজাই দিম কথা হ'ল কি আমাৰ যিবিলাক মানে চৰকাৰৰ যিবিলাক আঁচনি যি বুলি কয় মানে এতিয়া কথা হ'ল কি পাকঘৰত লক্ষী সোমোৱা কথাটো মই ক'লোঁ তাৰমানে প্ৰতিজন মহিলাই যি ৰান্ধনি নকৰে জানো গতিকেলৈ এই ৰান্ধনিৰ যিটো এটা অৰুণোদয় বুলি আঁচনি সেই অৰুণোদয় আঁচনিটো যে পাইছে প্ৰত্যেক মাহে মাহে সেই তাৰ ওপৰত তাৰ আলাম লৈ মই মানে এই গীতটো মই বনাইছো মোৰ বিশেষ গীত নহয় মোৰ ঢোলৰ ওজা গাবৰ কাৰণে বনাইছো দেই তেনেকুৱা এইবিলাক বাৰু আমি বাৰু হেৰি কৰিছোঁ এতিয়া আৰু এই আপোনাৰ চকুৰ অসুখটো কাৰণে আমাৰ চৰকাৰক আবেদন দিছিলে আবেদন বিশেষ মই আবেদন দিছিলোঁ এই আজি বৰ এমাহমানৰ কথা 3 মাহমান হৈ গ'ল ন 3 মাহমান হৈ গ'ল 3 মাহমান হৈছে দিছিলোঁ মই আমাৰ বিধায়ক ডাঙৰীয়াক দি থৈছোঁ তেখেতে কি কৰে আৰু এতিয়ালৈকে একো নাই এতিয়ালৈকে ৰিপ্লাই একো দিয়া নাই তেখেতে নিশ্চয় দিব বুলি মই আশা কৰোঁ মানে দাদাইদেউ আপুনিতো ঢোলটো বজাই আমাৰ দৰ্শকক আৰু গান পুৰণি গান গাই দিব নেকি দুখৰ বিহু গীত নিশ্চয় গাব পৰা যায় এতিয়া কথা হ'ল কি ঢোল তাল নাই এনে মানে খালী মুখে গাব লাগিব আৰু নহয় জানো হ'ব নাই যদি আৰু তুমি গাবলৈ কৈছা মই নিশ্চয় গাব পাৰিম আগত মই গাইছিলোঁ সেই গীতটো বৰ ভাল লাগে মই গাওঁ প্ৰত্যেক ক'ৰবাত গ'লে মানে মই প্ৰায় গাঁৱেই মানে এইবিলাক ইলা নিদিলা ই কচু শাকত বিলাহী টেঙা ইলা নিদিলা কচু শাকত বিলাহী টেঙা টেঙা ঢেকীয়া বাগছ খৰিচা মেমে ধুমে জেঙাৰ শাক ইলা নিদিলা কচু শাকত বিলাহী টেঙা ইলা নিদিলা কচু শাকত বিলাহী টেঙা টেঙা ঢেকীয়া বাগছ খৰিচা মেমে ধুমে জেঙাৰ শাক ইলা নিদিলা কচু শাকত বিলাহী টেঙা ওচৰ ধুন্দতে ইলা নিদিলা এই ঘূৰাই কণী পাৰে ইলা নিদিলা মই সাপে যে উমনি ললে ইলা নিদিলা কচু শাকত বিলাহী টেঙা ইলা নিদিলা কচু শাকত বিলাহী টেঙা টেঙা ঢেকীয়া বাগছ খৰিচা মেমে ধুমে জেঙাৰ শাক ইলা নিদিলা কচু শাকত বিলাহী টেঙা ধন্যবাদ ভাল লাগিলে আৰু এটি গাই দিছো আৰু এটি মই গাইছো এইটো মই যিহেতু সমাপ্ত হ'বলৈ আৰু এটা গাই দিছো
তুমি দুটা গাবলৈ কৈছা যেতিয়া নহয় জানো আৰু এটা গাইছোঁ ঐ তোমালোকৰ ঘৰলৈ গৈছিলোঁ মই বিহুতে বিহুৱান মোক দিছিলা অতিনো উলাহেৰে এই বিহুৱান কান্ধত লৈ গাইছিলোঁ মই হুঁচৰি মাজে মাজে চাইছিলোঁ সেই গামোচাৰ বাচনি মাজে মাজে চাইছিলোঁ সেই গামোচাৰ বাচনি তোমালোকৰ ঘৰলৈ গৈছিলোঁ মই বিহুতে বিহুৱান মোক দিছিলা অতিনো উলাহেৰে মূল মানে গীতটো মই গাই শুনাইছোঁ তাৰপিছতে আৰু কলিবিলাক আপুনি যি হ'লেও লগাই যাব পাৰি আৰু তাৰমানে বিশেষ মই ইমানেই গালোঁ ধন্যবাদ থাকিল খোৱালৈ যিহেতু আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে দৰ্শক কিবা ক'ব নেকি কথা হ'ল কি মই দৰ্শককনো কম অসমবাসী ৰাইজক ধন্যবাদ যাচিছোঁ আৰু লগতে ভাল মানুহ বিচাৰোঁ ইউটিউব চেনেলৰ তুমি আহি মোৰ ওচৰত যে মোক ইয়াত কি কয় মোৰ লগত আলাপ আলোচনা কৰিলা তাৰ বাবে তোমাক নথৈ সুখী হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ মই আকৌ পুনৰবাৰ স্বাগতম ধন্যবাদ জনাইছোঁ আৰু মৰম যাচিছোঁ আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ফালৰ পৰা মোৰ যি ক'বলগীয়া কিবা যদি ভুল ত্ৰুটি থাকি গৈছে এইবিলাককো আপোনালোকে ধৰি লওক দিহা পৰামৰ্শ দি আপোনালোকে পিছৰ ভিডিঅ'ত আপোনালোকক মই ভালদৰে যেনেকৈ মোৰ ঢোল নাই হাতত মই তেনেকেই আপোনালোকক অৱগত কৰিছোঁ অহা ভিডিঅ'ত মানে কি হয় দ্বিতীয়বাৰৰ কাৰণে মই ঢোল লৈ মোৰ কান্ধত ঢোল থাকিব তাৰপিছত আপোনালোকক অসমবাসী ৰাইজক মোৰ ঢোলৰ বাদন মই দেখুৱাম বুলি মই আপোনালোকক কথা দিলোঁ ধন্যবাদ থাকিল খোৱালৈ যিহেতু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে আপোনালোকে যিহেতু খুৰাৰ ঢোল নাই এতিয়া মুখেৰে গালে গান আৰু ঢোল নাই আপোনালোকক মই আৰু এবাৰ ছেকেণ্ড পাৰ্ট বনাই তেখেতৰ ঢোল বজোৱা দেখাম বুলি মই কৈছোঁ আপোনাক কথা দিছোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু আমাৰ ভাল মানুহ বিচাৰি ইউটিউব চেনেলক আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ